জুবিন দাই ইমান সাপক গাখীৰ খুৱাই কিনে পুহি আছিল সিদ্ধাৰ্থ শৰ্মা, যাক জুবিন দাই ইমান মৰম কৰিছিল, ইমান বিশ্বাস কৰিছিল, আৰু সেই মানুহজনে যে তেওঁক এদিন এনেকৈ মাৰি পেলাব, তেওঁ চাগে এইটো কেতিয়াও ভবাই নাছিল। এনেকুৱা কি হ'ল যাৰ কাৰণে সি জুবিন দাক মাৰি পেলাব লগা হ'ল, আৰু কেতিয়াৰ পৰা মাৰাৰ কাৰণে প্লেনিং কৰি আছিল, এই সকলোখিনি কথা এই ভিডিঅ'ত আপোনালোকক ক'ম। আপোনালোকে খালি ভিডিঅ'টো শেষলৈ চাব, পাৰিলে ভিডিঅ'টো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ভিডিঅ' চাবৰ কাৰণে। আমাৰ প্ৰাণৰ শিল্পী জুবিন দা নোহোৱা হোৱা প্ৰায় 3 মাহ হ'ল, আৰু 3 মাহ আগতে SIT-য়ে চাৰ্জশ্বিটো দাখিল কৰিলে। আৰু এই চাৰ্জশ্বিটখনত যদিও আমি বিৰোধিতা কৰিছিলোঁ, কিন্তু এই চাৰ্জশ্বিটখনত আমি নজনা বহুত ভয়ংকৰ তথ্য আছে। আৰু এই চাৰ্জশ্বিটখন আদালতত দাখিল কৰাৰ পিছত এটা এটাকৈ পোহৰলৈ আহিছে, কেনেকৈ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন দাক মাৰাৰ কাৰণে প্লেনিং কৰিছিল। এই সকলোবিলাক কথা এটা এটাকৈ চাৰ্জশ্বিটখনত আছে। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 2025-ৰ 2 অক্টোবৰৰ আগতে যেনে তেনে জুবিন দাক মাৰাৰ কাৰণে প্লেনিং কৰিছিল এই সিদ্ধাৰ্থ শৰ্মাই, কিন্তু 19 ছেপ্টেম্বৰতে মাৰি কিনে শেষ কৰি দিলে আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক। ইয়াৰ কাৰণ কিহৰ কাৰণে সিদ্ধাৰ্থ শৰ্মাই এনেকৈ জুবিন দাক মাৰি পেলালে? কাৰণ 2 অক্টোবৰত সিদ্ধাৰ্থ শৰ্মাৰ পৰা সকলো টকাৰ হিচাপ বিচাৰিছিল আমাৰ জুবিন দাই। জুবিন দাৰ সকলো অনুষ্ঠানৰ বন্দবস্তি কৰিছিল এই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই, আৰু জুবিন দাক লুটি-পুটি হোৱা এই সিদ্ধাৰ্থ শৰ্মাই সকলো টকাৰ লেনদেনবিলাক কেছ পইচাৰে কৰিছিল, নগদ টকাৰে। এখন বিহু কমিটিৰ পৰা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই 10-12 লাখ টকা লয়, আৰু জুবিন দাক মাত্ৰ 6-7 লাখ টকা দিয়ে। তাৰ উপৰিও সি 10%কৈ কমিশ্যনো ৰাখিছিল জুবিন দাৰ পৰা। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক জুবিন দাই বহুত বিশ্বাস কৰিছিল, আৰু সি সেই বিশ্বাসৰে লাভ উঠাই কিনে জুবিন দাক এনেকৈ লুটি-পুটি খাই আছিল। আৰু জুবিন দাই এইবিলাক কথা একো গম নাপায়, আৰু জুবিন দাৰ প্ৰত্যেকখন অনুষ্ঠানৰ পৰা সি 5-6 লাখ টকাটো আৰামছে ৰাখি লয়। জুবিন দাৰ পৰা টকা মাৰি মাৰি সিদ্ধাৰ্থ শৰ্মাই পুৰা দামী কাপোৰ পিন্ধে, আৰু জুবিন দাক কিনি দিয়ে কম দামী কাপোৰ। ছিংগাপুৰত যিটো বেগ লৈ গৈছিল জুবিন দাই, সেই বেগটোত জুডিঅ'ৰ 750 টকীয়া কাপোৰ একযোৰ পোৱা গৈছে, আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ তাত 44,000 টকীয়া টি-চাৰ্ট এটা পাইছে। জুবিন দাই ইমান টকা ইনকাম কৰিও নিজৰ ঘৰটো কমপ্লিটকৈ বনাব নোৱাৰিলা, কিন্তু সিদ্ধাৰ্থ শৰ্মাই দামী দামী ফ্লেট কিনলা, দামী দামী ঘৰ বনালা, তাৰপিছত ৰেষ্টুৰেণ্ট দিলা, তাৰপিছত গাৰ্লফ্ৰেণ্ডক দামী দামী বস্তু দিলা, কিন্তু জুবিন দাই নিজৰ ঘৰটোৱে বনাব নোৱাৰিলা ইমান টকা ইনকাম কৰিও। জুবিন দাই যদিও গম পোৱা নাছিল, তথাপিও কিন্তু এই কথাটো লাহে লাহে গম পাব ধৰিছিল, আৰু গম পাব ধৰি কিনে এনেকৈ সিদ্ধাৰ্থৰ ওপৰত অলপ কঠোৰ হৈছিল। 2 অক্টোবৰত জুবিন দাৰ মানহত এটা অনুষ্ঠান আছিল, আৰু সেই অনুষ্ঠানটোৰ পিছতে সিদ্ধাৰ্থ শৰ্মাক সকলো টকাৰ হিচাপ দিবৰ কাৰণে কৈছিল। সিদ্ধাৰ্থ শৰ্মাই গম পাইছিল যদি মই টকাৰ হিচাপ দিবা যাওঁ তেতিয়াহ'লেতো মই বেয়াকৈ ফাঁচিমে, আৰু মোৰ এই মেনেজাৰৰ পচন নাথাকিব। সেইকাৰণে সি ভাবিলে জুবিন দাক মাৰি পেলোৱাৰ প্লেনিং কৰিলে। SIT-ৰ তথ্য মতে সিদ্ধাৰ্থ শৰ্মাক সহায় কৰিছিল শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তই। যেনেকৈ সিহঁতে প্লেনিং কৰিছিল, আৰু সেই প্লেনিং মতে ছিংগাপুৰত নি জুবিন দাক এনেকৈ শেষ কৰি দিলে। ছিংগাপুৰৰ হোটেল য়ট পাৰ্টিত জুবিন দাক ৰাতিটো দি মদ খোৱালে, মদ খুৱাই কিনে নেক্সট দিনা আকৌ সাগৰৰ পাৰত নি সাঁতুৰিব দিলে। সাঁতুৰিব দি কিনে এনেকৈ অচেতন হোৱাত কমচে কম 75 মিনিট জুবিন দাক এনেকৈ সাগৰৰ পাৰত ৰাখি থৈছিল, আৰু 1 ঘণ্টাৰ পিছতহে মেডিকেলত নি কিনে চিকিৎসা কৰিছিল। এই সকলোখিনি কথা SIT-ৰ চাৰ্জশ্বিটত উল্লেখ আছে, আৰু সেইকাৰণে ইহঁতক BNS-ৰ ধাৰা 103 অভিযুক্ত হিচাপে ধৰি লৈছে। এই BNS-ৰ ধাৰা মাৰ্ডাৰৰ ক্ষেত্ৰত লগোৱা হয়, আৰু যদি এই ধাৰা মতে সিহঁত দোষী সাব্যস্ত হয় তেনেহ'লে ফাঁচি হ'ব, নাইবা গোটেই জীৱন জেইল হ'ব। ভাবকচোন, জুবিন দাই ইমান সাপক গাখীৰ খুৱাই কিনে পুহি আছিল। মানুহ চিনি পোৱাটো কিন্তু বহুত টান দেই, বহুত টান। মানুহক কেতিয়াও ধৰিব নোৱাৰি, মানুহৰ মনত কি চলি থাকে ধৰিব নোৱাৰি। মোৰ হিচাপতো সিহঁতক এতিয়া ফাঁচিয়ে দি দিব লাগে, পাৰিলেতো গুলিয়াবই লাগে, আজিয়ে গুলি মাৰি কিনে মাৰি পেলাব লাগে। যদি সঁচাকৈ সিহঁতে কামটো কৰিছে না, ডাইৰেক্ট মাৰি পেলাব লাগে চিধা।